এইখন বহুত কষ্ট কৰি কিনিছিলো পইচা গোটাই গোটাই সব শেষ হৈ গ'ল। এই মালিক শেষ নাই হোৱা, বিচাৰি পাম নহয়। এতিয়া পুলিচক ক'লে হ'ব বিচাৰি উলিয়াই দিব। আপুনি ইমান হেৰি নহ'বচোন। পাৰিব জানো পুলিচে? তই জানই নহয় আমাৰ অসমৰ পুলিচ কেনেকুৱা। যেনেকুৱাই নহওক আমাক কোৱা দায়িত্বটো আমি কৰি দিওঁগে, আকৌ কেছটো দি দিওঁগে, কিজানিবা বিচাৰি উলিয়াই দিয়ে। তেতিয়া কোনো সেইকেইটা জহনি নিয়া চোৰ গাঁৱে নে বেলেগৈ? গাঁৱৰটো নহয় মালিক, আমাৰ গাঁৱত বাইক নিয়া চোৰ নাই। ফটাকানি কালি গুলেশদাহঁতৰ ঘৰত চুৰ হ'ল নহয়, গম পাৱ নাই? কি চুৰ? কেতিয়া? আৰে যোৱা ৰাতি বোলো। তই কি গমেই নাপাৱ নেকি? নাপাও নহয়, কোনে কৈছে তোক? গোটেই গাঁওখনে গম পালাও এতিয়ালৈকে, তইহে গম পোৱা নাই। ক'ত যে সোমাই থাক আৰু। কালি ৰাতিয়ে চুৰ হ'ল। সেই গুলেশদা বাইকখন লৈ গ'ল আকৌ, NS200খন। তেৰি হেভি চুৰ মানে, বাইককে লৈ গ'ল। মই বোলো কিবা সেই সৰু মোৱা বস্তু চুৰ হ'ল নেকি। কালি ৰাতি আমি মুতিবলৈ উঠিছিলো নহয় পপায়ে মই। তেতিয়া পপায়ে এতিয়া কৈছে নহয় বোলে বাইকখন গৈছিলে ৰাতি এফালে, কোনোবা যোৱা বুলিহে। সেইকেইটাই আছিলে হবলা চোৰকেইটা। চালা ৰাতি তেতিয়াহ'লে আজি একদম সাৱধানে থাকিব লাগিব দেই, দৰ্জা খিকি মেলি থব নোৱাৰে। কৈছো নাই আপোনাক, মই কালি ৰাতি মুতিবলৈ উঠিছো, এইফালে বাইক এখন একদম ধাই ধাই গৈছে নহয় ফাও ফুৱাই। মই বোলো এখন কোন আকৌ মদাহিবোৰ নেকি গৈ থাকে আনকালে। সেইখনে হ'ব গম পাইছেনে? মই মাতটো অলপকে বুজি পাইছিলো নহয়, গুলেশ্বৰ NSখনৰ মাত। বৰ ডাঙৰ চুৰ সোমালেহি, তই গম পাইছ নাই? আনকালে কাঁহী বাতি সেইবোৰহে চুৰ কৰে, এইবাৰ বাইককে লৈ গ'ল। সঁচাকে দেই, বৰ হেভি চুৰ হবলা। চাবি তাবি নোহোৱাকে লৈ গ'ল বুলি কৈছে নহয়। চাবি সেই বোলে গুলেশ্বৰ ওচৰতে থাকিলে। এতিয়া ৰাতি সাৱধান হব লাগিব, কাৰণ চুৰ সোমাই চুৰ কৰিলেতো কোৱাই কেনেবাকে যদি নেলুটো ৰেপি থৈ যায় তেতিয়া মৰিলি আৰু। হয় দেই, হয়। হুৰ হুৰ দবং দবং, হয় নেকি? হয় ছাৰ, বহুত কষ্ট কৰি কিনিছিলো বাইকখন, লৈ গুচি গ'ল। বিচাৰি দিব পাৰিবনে ছাৰ? এতিয়া ডাইৰেক্টটো মই ক'ব নোৱাৰিম, আমি ইনভেষ্টিগেশ্যন কৰিলেহে গম পাম। কি কৰে কৰক ছাৰ, পিছে মোৰ গাড়ীখন উলিয়াই দিয়ক। ক'ত লৈ গ'ল ঠিক নাই মোৰ গাড়ীখন। হ'ব, আপুনি ইমান টেনচন লৈ থাকিব নালাগে, আমি সম্পূৰ্ণ চেষ্টা কৰিম। এইকেইদিন আমাৰ ওপৰত মানে বহুত প্ৰেছাৰ, বিভিন্ন ৰকমৰ চুৰ ওলাইছে। ক'ৰবাত গৰু চুৰ, বেলেগৰ মাইকী চুৰ, জাঙিয়া চুৰ, চেমিজ চুৰ, কিমান ধৰিব আৰু, এটা এটাকে ধৰিছো। ছাৰ তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰক, আমিও আমাৰ ফালৰ পৰা বিচাৰি থাকো। ঠিক আছে, তোমালোকে বিচাৰি থাকা, কিন্তু চুৰকেইটা পালে আকৌ মৰিয়াই মাৰি নেপেলাবা দেই। আমাৰ হাৱালে কৰি দিবা, সিহঁতক আইনে শাস্তি দিব। সেইকাৰণে ছাৰ আমাতকে আগত আপোনালোকে বিচাৰি উলিয়াওক। উলিয়াম। এতিয়া মই লাঞ্চকে কৰা নাই, লাঞ্চটো কৰি লওঁ। আপোনালোক যাওক, মই আপোনালোকৰ ঘৰ গৈ চাবগে লাগিব কেনেকে কি চুৰ হ'ল। ঠিক আছে ছাৰ, আহিব তেতিয়া। কেতিয়া আহিবই এইকেইটা, নাহিবই নেকি? মোৰ যে টোপনিহে লাগিছে আৰু। ফোন কৰিলো অথনিয়ে, এতিয়ালৈকে অহা নাই। আহে নে নাহে নে, চালা বাইক লৈ ৰিক্সাত পৰি আছো। এতিয়া চাগে গোটেইখন বিচৰা বিচৰি লাগিয়ে আছে, কেনেবাকে যদি পাইহি আমাক ৰাম থুকন দিবনে? নকবি আৰু, ভাবিলে ভয় লাগে। জল্দি এখন চেল কৰিব লাগে, তেতিয়াহে শান্তি হব। নে আজি ৰাতি আকৌ যাবি নেকি কি? যাম, আজি ৰাতিও যাম এনে থকাতকে। পিছে আজি গাড়ী মটৰ চুৰ কৰিব নোৱাৰো, এইখন চেল কৰি ললেহে পাৰিম। আজি গাহানা পাৰ্টিয়ে চুৰ কৰিব লাগিব। পিছে আজি মানুহবোৰ অলপ এলাৰ্ট হৈ গল, এইখন চুৰ কৰি দিলি তো বি কেয়াৰফুল। খাবলে কিবা এটা লৈ আনোগে ৰ, ওচৰতে দোকান আছে যদি, পেটটো মোৰহে ময়াইছে। যাচোন যা, মই কম বুলি ভাবিয়ে আছিলো। এই ক্ৰীম বনচন পাও যদি লৈ আহিবি, আৰু পানীয়া বটল বিছলেৰি। হুৰ হুৰ দবং দবং, ডেঞ্জাৰ চোন। আৰে ছাৰ, ফ্ল'ৰকে খান্দি ওলাই আহিলে নেকি বে? এইকেইটা ঘটিয়াম বাটিয়াম চুৰ নহয় দেই গাঁৱৰ, এইকেইটা হেভি চুৰ। এনেকে মাটি খান্দি নিছে যেতিয়া। তাকে ছাৰ, বাহিৰৰ পৰা সোমাওতে এনেকে গাঁত খান্দি সোমালে, আৰু নিওঁতে বাইকখন দৰ্জা খুলিয়ে নিলে। কেলে ভিতৰ ফালৰ পৰা খুলি লৈ গ'ল আকৌ? বাইকৰ চাবিটো ক'ত আছিল? আপোনাৰ ওচৰতে নে গাড়ীত লাগি আছিল? চাবিটোতো মোৰ ওচৰতে আছিলে, সিহঁতে চাবি নিনিলে। কেনেকে জানো তেনেকে ষ্টাৰ্ট কৰি লৈ গ'ল।
আৰে সিহঁতে চব জানে এইবোৰ গভাইত চোৰ আপোনাৰ কাৰোবাৰ ওপৰত সন্দেহ? নাই সন্দেহ তেনেকে নাই তেৰি ইয়াৰ পৰা গাঁত খান্দি ভিতৰ পাই গৈছেগে মেচিন লৈ আহিছিলে নে কি বাৰু কিহে খান্দিলে ধেত মেচিনে খান্দিব নোৱাৰে মাত নিদিব জানো মানুহচোন খায়ে পাই যাব মতে এইবোৰ চিপৰাঙা বেলচা সেইবোৰে খান্দিলে সেইবোৰ খান্দিলেওতো মাত দিয়ে ন ঘচ ঘচ ঘচকে সাৰ নেপালে নে বাৰু গোলচদাহঁত পকৰ ভূটা দি চাগে শুই আছিলে এনে ঠাণ্ডা লেপ চেপ লৈ বটুৱানী আজি সোনকালে ভাত পানী বনাবি দেই একদম সন্ধিয়াতে খাই শুমহে কিয় পাপা কি কিয় তই দেখা নাই নেকি হে গাঁৱত চোৰ ওলাইছে কি চোৰে নেলটো কটালে মানে ৰখি থাকিবি সোনকালে ভাত পানী খাই দৰ্জা শিকি মাৰি শুম আকৌ তেওঁ আৰু পাই সোনকালে শুলে যে গোটেই ৰাতিটো একদম আমনি লাগি যায় গোটেই পিঠি চিঠি বিষাই যায়গে ঐ তই তেতিয়াহ'লে বাহিৰত পহৰা দি থাকিবি নেলাগে শুব মই শুই থাকিম তই বাহিৰত কুকুৰৰ নিচিনাকে পহৰা দিবি চোৰ আহিলে ভুকিবি কামুৰি দিবি তপিলাতে তাই পিঠি বিষাই আধা ৰাতিলৈকে চালে তাৰ মোবাইল পিটিকিব ভুবুলাৰ লগত মেছেজ কৰিব এই কিপেড মোবাইল বোলে ভাল আছিলে দেই সঁচাকে কাটো কুটো উঠাই আগতে গম পাওঁ এতিয়া স্ক্ৰীন টাচ বোলে বেলেগ বেয়া গমকে নাপাওঁ পিটিকি থাকিলেও 2,000 years later. পাপা দৰ্জা মাৰি থৈছা নাই একো আৰু আজি বাহিৰলৈ নাযাবা দেই ঐ ফুক গধূলিতে চোৰ নাহে চোৰ তোৰ নিচিনা ইমান জধা মূৰ্খ নহয় মানুহ শুলেহে আহিব আৰু বাহিৰত ভূত পিখা চলোৱা নাই ওলাই নাযাবলৈ তেওঁ আৰু পাই ভয় লাগে চোৰ আৰু কি ডকাইতো চাগে তুমি ওলাই গলে আকৌ বাটতে ধৰিব নেকি আগভেটি ধৰিলেও ধৰিব তোৰ বাপেৰ ওচৰত ফুটা কৰিডালো নাই নিবলৈ কিডাল নিব সিহঁতি কিবা এটা কলে যে একোৱে নুশুনে দেই মইনো কেলে শুনিম কবলৈ ওলাই যাবলৈ মনা কৰিলে মই ওলাই যাম এইখনো গোটেই ফুটা কৰি কি কৰিলে বাৰু দেখিছনে চব ফালে লোকচান এইবোৰ লোকচান গাড়ী লোকচান এইকণ মালিক কাইলৈ ধুমুচটো মাৰি সমান কৰি দিম ৰ'ব তাৰপৰা ওপৰত আকৌ হেৰি প্লাষ্টাৰ মাৰি দিব বছ এই পুলিচবোৰেনো কিনো কৰিছে কিবা কৰিছে নে চাদামলি বহি আছে মালিক আজি ৰাতি নহ'লে আমি নুশো গম পাইছে নাই সিহঁতি আকৌ আহে নেকি আকৌ এইটো খান্দি পেলানি ঐ ভূত সিহঁতি ইমান পাগল নহয় আৰু গম পাইছনে এবাৰ চুৰ কৰা ঘৰতে আকৌ নেক্সট বাৰ চুৰ কৰিবলৈ সিহঁতৰ কি তই মূৰটোত মাল নাই বুলি ভাবিছ নেকি সেইটোও হয় বাৰু কিজানি আজি বেলেগৰ ঘৰত কৰে মোৰ মতে আজিতো সিহঁতি চুৰ নকৰে কাৰণ গম পালে গোটেই গাঁৱৰ মানুহ সাৱধান হ'ল বুলি 2,000 years later. কাইটি আজিচোন কিবা ভয় ভয়হে লাগিছে মানুহবোৰ ৰখি থকা নাইতো পহৰা দি বৰ বেয়া মাৰ দিব আকৌ আৰে বাবুয়া ভয় নকৰিবি আজি স্পেচিয়েল টাৰ্গেট এটা আছে একদম তাতহে ৰাখিমগে বৈ কোন পিছে কিবা দামী বস্তু আছে নেকি বৈ চিন্তাই গম পাবি নহয় আজি দামী নহলেও হ'ব মুঠতে আজি কিবা এটা লাগে টাইম কিমান হ'ল শুলে নাই বাৰু 12 বাজিলে বল অকল প্ৰেমিক প্ৰেমিকাবোৰহে সাৰ পাই আছে পাপা কি হ'ল এই কিবা মাত্ৰা শুনিলা নাই বাৰু ওপৰত যে ঘেংকে মাৰিলে হেই মেকুৰী সেইবোৰ আনকালেও মাৰি থাকেচোন তই না শুনা নেকি নহয় মানে চোৰটো যে ওলাই আছে সেইকাৰণে ভয় লাগিছে আকৌ ওপৰত চোৰ উঠি আছে নেকি চোৰে তলে তলে মাটি খান্দিহে আহিছে ওপৰে না অহা নহয় ধেত তেৰিকা চাই থাকিব লাগিব তেতিয়াহ'লে নালাগে শু নাহে এই ঘৰে নেকি ইয়েছ এই ঘৰে এইবোৰ হাত আগালে থাকে পুৰা লুটি দিম পিছে আমি বেলচা চেলচা নানিলো নহয় কেনেকে খান্দি সোমাম আৰে ইয়াৰ ঘৰত সোমাবলৈ ইমানো মেহনত নালাগে ইয়াৰ ঘৰ একদম ভাগা পাছফালেদি সোমাই যাম উফ এই ঠাণ্ডা দিনত পানীবোৰ সঁচাকে খাবই নালাগে দেই এনেকুৱা মুতিব লাগে বৰ এলাহ উঠি যোৱাটো কৃষ্ণ প্ৰভু দয়াময় এইটোচোন ওলাই আহিলে লুকা 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 আইঅ এনেকুৱা পকত থদোৱা মোৱা ঠাণ্ডা বে ভিতৰতহে গৰম
সোনকালে মূত্ৰ বিসৰ্জন কৰি যোৱাহে কথা নহ'লে চালা বেমাৰ হৈ মৰিম ঐ বুঢ়া ক'ত আহিছ যা 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 ইয়াত নুমুতিবি যা বেলেগত মুতগে বছ এতিয়া এই দিওঁ আস্তেকে ঐ তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে এতিয়াহে ভাল লাগিছে দেই পেটটো থিয়াই গৈছিলেগে বছ এতিয়া কেঠাখন লৈ শুই দিওঁগে নহ'লে মৰিম মাকা ধুৰ চালাই বুঢ়াডালে খাই দিলে গোটেই গায়ে চাই মুতি দিলে ঐ প্ৰথমতে ভালহে লাগিছিলে আকৌ ন গৰম গৰম এনে ঠাণ্ডা কিন্তু এতিয়া বেয়া যা লাগিছে গোটেই গা গোন্ধাইছে বুঢ়াডালে কি যে খাই মুতে বৰ জহনি নিয়া বুঢ়া এইটো ঐ বল 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 ইয়াত আৰু চুৰ কৰা নহব বল গাটো ক'ৰবাত জুবুৰিয়াই দিওঁগে যি গালা গোন্ধৰে বুঢ়া গোটেই ইউৰিয়া আহ আহ চি চি